তোর নাম কি? পাৰুল মেধি মিলন মেধি লিখ গাঁৱৰ নাম লিখ আকৌ পাহৰি গলি গাঁৱৰ নাম ক গাঁৱৰ নাম জামপুৰ জিয়াপুৰ এখন জামপুৰ গাঁৱৰ নামটো কো মাই জামপুৰ জিয়াকুৰ তই চিনি পাও ডিসি শুন আইবিএছত আবুক আজিৰ পৰা এটা ঘৰ দিবি লিখ আৰু কি এটা লেট্ৰিন দিবি আৰু কি জানা দাদা শুনি মছালিতক দিয়ে দিবা পাৰা নাই তই এতিয়াতে আচল কথাটো পাহৰি যাবি তোক এটা ঘৰ লাগে হয় না ঘৰৰ লগত এটাটো কল লাগে আৰু লাইনৰ দিবা লাগে আৰু এটা লাইনৰ ব্যৱস্থা কৰি আৰু পাইখানাও লাগে আৰু এটা পাইখানা দিবি আৰু মোৰ লাষ্টত ছোৱালী যেতিয়া বিয়া ঠিক হয় তেতিয়া মোৰ পৰা অলপ পইচা লৈ দিবি আৰু কি জানা দাদা এটা মানুহটো গাড়ী চেপি পেলাই পৰি আছে উঠিবা নোৱাৰে তাৰ ট্ৰিটমেণ্টৰ কাৰণেও কিবা এটা দিব লাগিব দিবাই লাগিব তাক ট্ৰিটমেণ্টৰ কাৰণে 10,000 টকা এই গোটেইখিনি কালি মোৰ পৰা লৈ ল'বি মিলন দাস আৰু পাৰুল মেধি মিটিঙত কেনেকৈ আহি গলি ৰাইজ এতিয়া আচ্ছা তই ৰাইজৰ সৈতে গাড়ীত উঠি আহিলি দাদা দাদা মই পইচা দিম যদিহে তই পিঠা এখন লৈ আহিলিহেঁতেন তইতো অনা নাই মোৰ কাৰণে পিঠা অহাবাৰ মোৰ কাৰণে পিঠা আনিবি তেতিয়া পইচাও দিম চচৰ দোকানৰ পিঠা দিম চচৰ দোকানৰ পিঠা আৰু তোৰ দাদা মই বাটৰ হাততে মিটিং কৰাওঁতে মালা এডাল দিছো মুখা দিছো মালা দিছিলি মুখা দিছিলি গতিকে মালা মুখা দিয়াৰ কাৰণে আজি তোৰ গোটেই কামখিনি মই কৰি দিলো আৰু পইচা দিয়া পইচাটো পিঠা দে পিঠা মোৰ অৱস্থা একদম বেয়া এই অলপমান পইচা